আজি অসম দিৱস লখিমপুৰতো উদযাপন কৰা হয় অসম দিৱস। লখিমপুৰ জিলাৰ লালুকৰ সমীপৱৰ্তী কাহিপাৰা মেনেহা জয়পুৰ শাখা সমিতিৰ যৌথ উদ্যোগত সদৌ টাই আহোম ছাত্ৰ সন্থাই নাওবৈচা সমষ্টি ভিত্তিত অসম দিৱসটি উদযাপন কৰে। উপস্থিত থাকে অসমৰ কৌতুক অভিনেতা তৈলুক্য সোণোৱাল আৰু স্থানীয় শিক্ষিত মহল। বিভিন্ন শিক্ষাবিদসকলে স্বৰ্গদেউ চাওলুং চুকাফা সন্দৰ্ভত বক্তব্য আগবঢ়ায় আৰু বুৰঞ্জী সন্দৰ্ভত যথেষ্ট মূল্যৱান ভাষণ প্ৰদান কৰে। লখিমপুৰৰ পৰা নিকিবুদ্দিন ফাৰুকৰ ৰিপৰ্ট ফ্ৰণ্টিয়াৰ লাইভ। লখিমপুৰ টাই আহোম ছাত্ৰ সন্থা জিলা সমিতিৰ সহযোগত মেনেহা কাহিপাৰা আৰু জয়পুৰ শাখা সমিতিৰ যৌথ উদ্যোগত আজি অসম দিৱস উদযাপন কৰা হৈছে মেনেহা গাঁৱৰ সন্ধিৰাম গগৈ ক্ষেত্ৰত। আমি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখা পাইছোঁ। চাওলুং চুকাফাৰ যি প্ৰাসংগিকতা সদায় থাকিব, বৰ্তমান সময়ত যি আমাৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে, সেই সমন্বয়ৰ অভাৱ ঘটা অসমখনত চাওলুং চুকাফাৰ প্ৰাসংগিকতাই যাতে পুনৰ অসমখন এখন সমন্বয়ৰ বাটলৈ আগুৱাই যায়, তাৰ অনুপ্ৰেৰণা যোগাবৰ কাৰণে আমাৰ নৱপ্ৰজন্মই চাওলুং চুকাফাক জানিবৰ কাৰণে আজি আমি অসম দিৱস উদযাপন কৰিছোঁ। আজিৰ দিনটোত আমাৰ পুৱাৰ ভাগত হৈ গ'ল পতাকা উত্তোলন, তাৰপিছত হ'ল মৈদাম স্মৰণ, চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান, তাৰপিছত মুকলি সভা উদ্বোধন কৰিলে মানসা আইচিং চাংমাই ডাঙৰীয়াই। আৰু এতিয়া মুকলি সভা লখিমপুৰ জিলা আটাচুৰ মাননীয় সভাপতি প্ৰদীপ গগৈ ডাঙৰীয়াৰ অধ্যক্ষতাত এতিয়া মুকলি সভা অনুষ্ঠিত হৈ আছে। এই মুকলি সভাত উপস্থিত আছিল লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ সুনীল পদুম কোঁৱৰ ডাঙৰীয়া, আটাচুৰ সদৌ টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় সদস্য শান্তনু বৰগোহাঁই ডাঙৰীয়া, আটাচু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অচ্যুত বুঢ়াগোহাঁই ডাঙৰীয়া। গতিকে আমি তেখেতসকলে যি সাৰগৰ্ভ ভাষণ প্ৰদান কৰিলে, আমি সদৌতি ৰাইজ যথেষ্ট আপ্লুত হৈছোঁ আৰু এই আপাহতে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সন্ধিলৈ আমাৰ জনপ্ৰিয় গায়ক তৈলুক্য সোণোৱাল ডাঙৰীয়াৰ সংগীতৰ অনুষ্ঠান আছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সদৌতি ৰাইজক আমাৰ মেনেহাৰ সন্ধিৰাম গগৈ ক্ষেত্ৰলৈ আহি উপস্থিত হ'বৰ বাবে অনুৰোধ জনালোঁ।